কিশোৰীগৰাকীৰ নাম মেৰী কাৰ্ডং। জন্মৰ পৰাই কলা আৰু বোবা কিশোৰীগৰাকীৰ প্ৰতিভা অলেখ। নৃত্যৰ লগতে ছবি অংকনতো বিশেষ দখল আছে মেৰীৰ। শেহতীয়াকৈ তেওঁৰ নৃত্য উপভোগ কৰি বিশিষ্ট শিল্পী জিনা ৰাজকুমাৰীয়ে ভূয়সী প্ৰশংসা কৰিলে মেৰী কাৰ্ডঙৰ। এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীগৰাকীৰ নাম হৈছে মেৰী কাৰ্ডং। জন্মৰ পৰাই কলা আৰু বোবা কিশোৰীগৰাকীৰ প্ৰতিভা অলেখ। নৃত্যৰ লগতে ছবি অংকনতো বিশেষ দখল আছে মেৰীৰ। আৰু শেহতীয়াকৈ তেওঁৰ নৃত্য উপভোগ কৰি বিশিষ্ট শিল্পী জিনা ৰাজকুমাৰীয়েও ভূয়সী প্ৰশংসা কৰিলে মেৰী কাৰ্ডঙৰ। বৰ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে যদিও তেওঁ কাণেৰে নুশুনে আৰু কথা ক'ব নোৱাৰে। কাৰণ তাই শুনা নাপালেও তেওঁ এটি গোটেই ভূপেন হাজৰিকাৰ সেই কালজয়ী গীত স্নেহী আমাৰ শতশ্ৰাৱণৰ এই গোটেই গীতটোত তেওঁ যি নৃত্য প্ৰদৰ্শন কৰিলে অতুলনীয়। কাৰণ এইটো আচলতে কৰিব নোৱাৰা কাম মানুহৰ একো নাই, তাৰ অন্তৰত যি শক্তি আছে সেই শক্তিয়ে তাই জয় কৰিছে আচলতে। তাই যিহেতু কথা ক'ব নাজানে বা নুশুনে, গতিকে কিছু অসুবিধা প্ৰথমতে আহিছিলে। মই তাইক চব নাম্বাৰিঙত শিকাওঁ, 1, 2, 3, 4 আৰু আচৰিত কথা তাই যেনেকে কওঁ তাই তেনেকেই মনত ৰাখিবলৈ যত্ন কৰে। আৰু মই ভবাতকৈ বহু বেছি সোনকালে বহু বেছি ধুনীয়াকে তাই নৃত্য আয়ত্ত কৰিলে। নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ